কেতিয়াবা হঠাতে আলহী আহিলে বৰ ভাল লাগে। সৰু মাহী যে বৰ ধুনীয়াকৈ হাঁহিছে। আজি গধূলি হঠাতে সৰু মাহী ডাঙৰ মাহী গোটেইবিলাক আহি পালে, লগতে তেওঁলোকৰ বাচ্ছা পাৰ্টি। এয়া দিছোঁ চাহ। মাহীয়ে কৈছে দেখোন তুমি ইমান ধুনীয়া ঘুগুনি বনাইছে, তাকো দেখাই দিয়া। তো মাহীহঁতক চাহ খাওঁতে অকণমান ভিডিঅ' কৰাইছোঁ। আৰু কেতিয়াবা সঁচা কথা, হঠাতে এনেকৈ আলহী আহিলে যে খুব ভাল লাগে। তাতে আকৌ নিজৰ মানুহ একদম মানে বেছি ভাল লগা। তাৰপিছত মই মানে কিটচেনত লাগি গৈছোঁ আৰু পূৰা মাংস বনোৱা। মাংস বনাই উঠি অকণমান লেকচাৰ দিছোঁ। আৰু জিমিৰ মানে আজি অলপ ফূৰ্তিটো বেলেগে, সি মানে মানুহ আহিলে বিৰাট ভাল পায়, কাৰণ তাৰ খেলাৰ লগ এটা সি এক্সট্ৰাকৈ পাইছে আৰু চবেই তাৰ লগত খেলি ভাল পায়। সৰুৰ পৰা সিহঁতে পাইছে যে বৰ ভাল পায় তাক। তাৰপিছত আমি চবকে এনেকৈ ভাত দিছোঁ। ভাত ময়ো নিজেও পূৰা দবাইছোঁ, হাঁহি খাই আছোঁ। মাহীৰ ভাত খোৱা হৈছে, তেওঁ মানে পানী দবাই আছে। তো ভাত পানী খাই উঠাৰ পিছত চবেই আৰু কি ক'ম আৰু অ'ত ত'ত পৰি পিনে মোবাইল টিপি আছে। ল'ৰা পাৰ্টিৰ আৰু কি গেম খেলিব লাগে, মোবাইল টিপিব লাগে। এয়া চব গেৰেলি দি মোবাইল টিপি আছে। আৰু মাহী পূৰা তেওঁ বিচনা ঠিক কৰি লৈছে। তো মাহীও এতিয়া শুব আজিলৈ ইমানে।